মোৰ পিছফালে কিমান আছে ৰছী যাবলৈ বাপৰে বাপ বহুত ভাগৰ লাগিছে বহুত এইবিলাক দেখে পাইছে ৰঙা ৰঙা ৰছীবিলাক যে আছে এইবিলাক হ'ল আপোনালোকৰ চাওক ভিউ চাওক কিমান চিটি বগাই আহিলোঁ আৰু আছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ নাম প্ৰহ্লাদ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাসবাগ চ' আজি মই এটা ধুনীয়া মন্দিৰত আহিছোঁ আৰু এই মন্দিৰটো ক'ত আছে জানে নাই এই মন্দিৰটো আছে আপোনালোকৰ বিৰুবাৰীত আৰু বিৰুবাৰী তিনিআলিৰ হৈ আপোনালোকে সোমাই আহিব লাগিব আৰু এই মন্দিৰটোৰ নাম হৈছে তিনজান্দি মন্দিৰ বুলি কোৱা হয় আৰু তিনজান্দি মন্দিৰক আপোনালোকৰ হৰগৌৰী মন্দিৰ হিচাপেও জনা যায় চ' বলক তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকে দেখা পাইছে মোৰ পিছফালেটো কিমান চিৰি বগাই যাব লাগিব সেইটো নাজানো কিন্তু এই জাষ্ট ষ্টাৰ্ট কৰিছোঁহে যাবৰ কাৰণে কিমান দূৰ পৰা যাব লাগে কেইটা চিৰি বা আছে সেইটো নাজানো চ' মোৰ লগত তেন্তে ভিডিঅ'টো চাই থাকক আগুৱাই আগুৱাই আমি যাই থাকিব লাগিব আৰু মোটামুটি বহুত দূৰ যাব লগা আছে এই জাষ্ট গৈছোঁহে আৰু হ'ল 85, 86, 87, 88, 89, 90 আৰু বহুত আছে ভাগৰ লাগি হ'ল বহুত ওখ সঁচাই বহুত ওখ ভাল লাগিছে এইকাৰণে মানুহ হৈছে মোটামুটি নোহোৱা নহয় আৰু চাওক মোৰ পিছফালে কিমান আছে চিৰি যাবলৈ বাপৰে বাপ বহুত ভাগৰ লাগিছে বহুত অলপ জিতালৈ ইয়াতে বহিছোঁ কিমান চিটি বগাই আহিলোঁ আৰু আছে ভাগৰ লাগিছে অলপ লাহে লাহে যাব লৈছোঁ সঁচাই কিন্তু ভাল লাগিছে আহি আপোনালোকক দেখাই আছোঁ ইয়াৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আপোনালোকক মই মোৰ কেমেৰাত চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব আৰু আছে অলপমান যাব তাৰপিছত আমি ডেষ্টিনেশ্যনটো পাই যাম চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব ধুনীয়া এটা ভিডিঅ' হ'ব ওলাইছে আৰু ফাইনেলি আহি মই পালোঁ মন্দিৰটো আৰু প্ৰথমতে আহি ফালেই মই দেখা পালোঁ গণেশৰ মন্দিৰ এইটো আৰু ইফালে আছে দুটামান মন্দিৰ সেইকেইটাও দেখাই দিম চ' প্ৰথমতে আহি কিনে আপোনালোকে দেখা পাব এই গণেশ ভগৱান মন্দিৰটো এইটো ফাৰ্ষ্টত চিৰিটো উঠি কিনে আৰু ইফালে আছে মই ইফালে আপোনালোকক দেখাই দিম কি মন্দিৰ আছে আৰু ইফালে সাই বাবাৰ মন্দিৰ এইটো আপোনাৰ আৰু এটা আছে শিৱ মন্দিৰ আপোনালোকে ইয়াতে আহিলে চাকি ধূপ দিব পাৰিব বাহিৰৰ পৰা নানিলেও কথা নাই দোকান আছে আপোনাৰ ইয়াতে দোকানত চাকি ধূপ দিব পাৰিব আৰু সুন্দৰ লাগিছে খুব ভাল লাগিছে সেইখিনি আৰু ইয়াতে আহিলে আপোনালোকে ইয়াতে সূতা বান্ধিব পাৰিব গছত আপোনালোকৰ মনৰ ইচ্ছাটো পূৰণ হয় যাতে সেইকাৰণে আপোনালোকে ইয়াতে সূতা বান্ধিব লাগিব এয়া ৰঙা সূতা আছে আৰু আপোনালোকে গাঁঠিব লাগিব ইয়াতে আছে এই মন্দিৰটোৰ ফালেও গাঁঠিব পাৰিব সেইফালেও আছে আৰু মই গাঁঠিম ইয়াতে এইবিলাক দেখে পাইছে এইবিলাক ৰঙা ৰঙা ৰছীবিলাক যে আছে এইবিলাক হ'ল আপোনালোকৰ মানুহবিলাকে এইবিলাকৰ মনৰ ইচ্ছা মানে কি খুজি কেনে কিবা আপোনাৰ ভগৱানৰ ওপৰত কিবা খুজি কেনে প্ৰাৰ্থনা কৰে আৰু চব ইয়াতে বান্ধি দিয়ে চ' সেইকাৰণে এই ৰছীবিলাকৰ ইয়াতে বান্ধি থৈ দিছে আৰু আপোনালোকে আহিব কিবা যদি মনৰ ইচ্ছা আছে বান্ধিব আহি কেনে পূৰণ হয় বুলি কয় বহুতে ৰঙা ফুটা বান্ধাৰ মূল উদ্দেশ্যটো এইটোৱে হ'ল কি মানে কি
বিশ্বাস কৰা হয় যে কিবা এটা আপোনালোকৰ মনৰ ইচ্ছা থাকিলে যাতে পূৰণ হয়, সেইকাৰণে যাতে বিশ্বাস কৰা হয় আৰু সেইটো কাৰণে এটা খুটা বান্ধা হয়। তো ময়ো বান্ধি দিছোঁ। আৰু ইয়াৰ পৰা চাওক আপোনালোকক গোটেই গুৱাহাটীখনে দেখা পায় ক'ব গ'লে। চাওক দেখা পাইছেনে? গোটেই মোটামুটি গোটেই দেখা পায়। এইটো ব্ৰহ্মপুত্ৰ, এইটো আপোনালোকৰ হ'ল গান্ধী মণ্ডপ, এইটো আৰু এইখন ব্ৰহ্মপুত্ৰ, গোটেইখিনি দেখা পায় প্ৰায়। এইখন দেখা পাইছে, এইখন বৰষাপাৰা ফিল্ড হয়। মন্দিৰৰ আপোনালোকে ঐতিহ্য কি জানে নেকি? যদি জানে আপোনালোকে কমেণ্টত জনাবচোন, মই ভালকৈ নাজানো। আৰু এই মন্দিৰটোত মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে আহি কিনে। বহুত দিনৰ পৰা শুনি আছিলোঁ তিনিটা মন্দিৰ আৰু বহুত চিৰি বগুৱাই কেনে এনেকৈ যাব লাগে। দেখা পাইছে মোৰ পিছফালে চিৰিবিলাক, কিমানটা চিৰি আছে মুঠতে 300টা ওপৰ হ'ব সিমান চিৰি আছে। আৰু ফ্ৰেণ্ডছ, মই এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেলেগতো প্ৰেছ কৰি দিব। এনেকুৱা আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিবলৈ ট্ৰাই কৰি যাম। তেতিয়াহ'লে বাই বাই।